हूँ तो तेरी मर्जी, फिर भी पसंद हूँ तो तेरी मर्जी। हाय हेलो नमस्कार वेलकाम बैक टू माय यूट्यूब चैनल। তোৰ মানে মোৰ ফ্ৰেণ্ড বা মোৰ আনফ্ৰেণ্ড মানে যোনে যোনে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই সো ছাবস্ক্ৰাইবটো কৰি ল'বা। মোৰ ভাগৰ মানে 1K কমপ্লিটটো কৰি দিয়া সোনকালে মানে মোক ছাবস্ক্ৰাইবাৰ লাগে 1K, অকল 1K কমপ্লিটটো কৰি দিয়া। সো বেছি কথা নকওঁ, ডাইৰেক্ট ভিডিঅ'টো মাজলৈ যাওঁ। আৰু ভিডিঅ'টো এণ্টৰটো দেখি কিনে তোমালোকে গম পালাই চাগে আজি কাক ধুবলৈ গৈ আছোঁ। ৰিয়া ডেকাক মানে কৈ ল'ম বেকা, তাইকটো একদম মানে এটা ভিডিঅ'ত মই ৰোষ্ট কৰিয়ে থৈছিলোঁ আৰু এতিয়া এইটো ভিডিঅ'টো ৰোষ্ট কৰিম ৰিয়া ডেকা আৰু তাৰ মানে সহকৰ্মী কেইজনীমানক ৰোষ্ট কৰিম। মানে KFCয়ে গেলা গেলি এইবোৰ বেগেনা চেগেনা এইবিলাকক ৰোষ্ট কৰিম। চ' ব'লা লেটছ গ' ভিডিঅ'টো আৰম্ভ কৰোঁ ডাইৰেক্ট মেইন টপিকৰ ওপৰত ব'লা। तो कैसे आप दिया ना fuck off क्या पाएंगे देंगे भाड़ में। ইহঁত দুটা কি হৈ আছে নাজানো, কিন্তু ইহঁত দুটা কাজিয়া লাগি মৰি গ'লেও যাওক, সেইটো কথা ক'বলৈ নাযাওঁ। কিন্তু এটা কথা ক'বলৈ যাম, ডিম্পু বৰুৱাই হওক বা ভিক্টৰ দাসেই হওক, ইহঁতি যি লাগি আছে লাগি থাকিবলৈ দিয়া। ইহঁতৰ লগত লাগি একো লাভ নাই, সেইকাৰণে কৈছোঁ মই, শুনি লোৱা। ইজ দ্য ৱেষ্ট, অসমত অনলি কেলা জুবিন গাৰ্গেই বেষ্ট। খোজোতে থমকিব দুভৰি ডাৱৰৰ আৰতে নতুনৰ ৰদালি চিনাকি চিনাকি দুদিনৰ চিনাকি আঁতৰি গ'লে গৈ হ'ব যে। মোৰ দীঘল চুলি ৰাস্তাত ধূলি আৰু মোক দেখি বহুতে আছে চাগে জ্বলি, কিন্তু মই মানুহটো সৰুৰ পৰাই গলি। 4 টকাৰ ৰোষ্ট কৰিব আহে, ই নিজকে কেলা বৰ চিগমা চুদাই। ই কেলা চিগমা চুদা হয়নে? ইয়াৰ কেলা দীঘল চুলিটোত ন কেলা পাগলী এজনীয়ে মুতি নিদিব আহিবে। কি বকচত কথা কোৱা, ইয়াৰ দীঘল চুলি বোলে, ৰাস্তা ঘাটৰ ধূলি ইয়াক দেখি থাকে বোলে বহুতে জ্বলি বোলে। কোন জ্বলিব? ইয়ে জ্বলেগা। আৰু শুনি ল, তোৰ দীঘল চুলি তোৰ লগতে থ, নহ'লে কেলা সেইখিনি ন কেলা বেলেগে পালে মানে বাদ দে, কেলা পাগলী এজনীয়ে ঘূৰি নাচাব, মানে তোৰ মূৰত মুতি দিব। ক্লাইমেক্স अभी बाकी পাও নাই, তোৰ সেইগাল চুলিগাল যে কাটি ল'বি কেলা, অকণমান দেখিবলৈ বেয়া দেখাইছে। তোৰ দীঘল চুলি তোৰ লগতেই থ, আমাক দেখাব নালাগে, সেইখিনিত কেলা আমি মুতি দিম, গম পাইছ নাই? তোৰ এটা চাইৰি তোকে মাৰিছোঁ শুন। তোৰ দীঘল চুলি ৰাস্তা ঘাটৰ ধূলি, কোনো নাথাকে তোৰ চুলি দেখি পকৰ জ্বলি, সেইকাৰণে কৈছোঁ সেইসোপা মূৰত কেলা আমাৰ ভিউৱাৰ্ছে দিয়ে মুতি। আৰু ভাল ভিডিঅ' বনালে তহঁতি বেয়ালৈকে নিয়গি টানি আজৰি, তহঁতি ভালটো কেলা বেয়া কৰি পেলা। আচলতে তহঁতৰ মনটো বেয়া, তহঁতৰ মনটো গেলা, সেইটো কাৰণে তহঁতি ভালটো টানি আজৰি। अभी बता है भाई, अभी बता है, अभी तूने गाड़ी में उंगली किया ना। কেলা তোমালোকৰ মনটো কেলে ইমান বেয়া বাৰু? বাইদেউ ভাগৰ অকল সেইখনলৈ কেলে চাই থাকা মৰিবি তই জহৰা। তোমালোকে? বাইদেউ ভাগৰ সেইটোলৈ চাবা আকৌ অকণমান। তোমালোকে অকল বাইদেউ ভাগৰ সেইখনলৈ চাই থাকা যে কেলা, অকল জাম দিম অকণমান কেলা বাইদেউ ভাগৰ হৃদয়খন অকণমান। यही नहीं अभी और सुनिए। তোমালোকৰ মনটো ইমান বেয়া কেলে বাৰু কেলা? বাইদেৱে যে ইমান ধুনীয়াকৈ ভিডিঅ'বোৰ বনায়, তোমালোকে মৰমহে দিব লাগে। বাইদেউ ভিডিঅ' কমেণ্ট কৰিব লাগে, বাইদেউ ভাগৰ সেইখনত অকণমান নৰম কৰিব লাগে মানে বুজিছা নহয়? দিলে দাম খাব মেলি দিলেনো কাৰ ডাং নাখাব বাৰু? আমাৰো ডাং খাই নহয়, সেই নেপায় নহয়। তুমি যদি মেলি থৈ দিয়া একদম ডাং নাখায় কি খাব বাৰু? মেলি থৈ দিলেতো আমাৰ ডাং খাবই। মানে মনটো কথা কৈছিলোঁ দেই, মনটো কথা কৈছিলোঁ, বেয়া বুলি নাভাবিবা। মনটো সেই মনটোৱে দিলে দাম খাব ঢেকি দে গোটেইজনী কেলা হাইলাখ একদম KFCত গেলি থকা লেগ পিচটোৱে আৰু একদম যিটো জাপ মাৰিছে নহয়,
KFCত গেলি থকা একদম সেইটো চিকেন লেগ পিচটো গোটেই লাগিছে একদম গোটেইজনী লাহি পাহিকে একদম গোলাপ ফুলৰ পাহিতে আৰু গোলাপ ফুলৰ পাহিটিতকে কোনো গুণেই কম নহয় কৈছো না একদম কোনো গুণেই কম নহয় 100 ভিতৰত 100 গুণে সেইকাৰণে নহয় তোমালোকে গাড়ী চাই যদি কিনা একদম টাইমত সাৰ্ভিসিং টাইমত সব কৰি থাকিব লাগে নহলে टपा मालूम ना মানে জানাই নহয় এনেকে একদম গেলা KFCত গেলি থকা লেগ পিচটো দৰে জাপ মাৰি ফুৰে একদম 4-5 মহীয়া নিচিনা একদম জাপ মাৰি ফুৰে সেইকাৰণে তোমালোকে যদি গাড়ী চাই কিনা সাৰ্ভিসিংটো টাইমত দি থাকিবা নহলে আকৌ সাইলেন্সাৰডালত জাম লাগি যাব জাম লাগি গলে মানে আকৌ কি হয় গম পোৱাই নহয় বহুত টকা খৰচ হ'ব ইঞ্জিন খুলিব মোবিল ভৰাব ইঞ্জিন সিজ কৰি দিবও পাৰে সেইকাৰণে তোমালোকে টাইমে মোবিল ছবিল এইবোৰ ভৰাই থাকিবা নহলে আকৌ জানাই নহয় এই বাইদেউৰ নিচিনা গোলাপ ফুলৰ পাহিটিৰ নিচিনা একদম জাপ মাৰি ফুৰিব সেইকাৰণে গাড়ী চাই কিনিলে অকমান ভালকে সাৰ্ভিসিং দিবা সাৰ্ভিসিং যদি ভালকে নিদিয়া নহয় KFCত গেলি থকা একদম সেইটো নিচিনাই হয় দেই সেইকাৰণে কৈছো টাইমে গাড়ী সাৰ্ভিসিং মাৰি থাকিবা দেই Thanks for watching my video. যদি ভিডিওটো চাই কিনে ভাল লাগিলে প্লিজ লাইক এটা কমেন্ট এটা আৰু শেয়াৰ এটা কৰি দিবা আৰু যদি কোনোবাই মোৰ পেজটো নতুনকৈ চাইছা যদি মোৰ ইউটিউব চেনেলটো নতুনকৈ চাইছা তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইবটো কৰি দিবা সোনকালে 1K টো কমপ্লিট হৈ ল'ব লাগে মানে কমপ্লিট হ'ব আৰু বেছি নাই সেইকাৰণে তোমালোকে সোনকালে কমপ্লিট কৰি দিয়া আৰু এনেকুৱা গৰমী ৰোষ্ট ভিডিও আহি থাকিব মোৰ এইটো চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া মানে তেতিয়া নতুনকৈ ভিডিঅ'বোৰ আহি পাই থাকিবা ন তো গতিকে আজি ভিডিঅ'টো ইমানে তো সুখত থাকা আৰু হাঁহি থাকা বাই हरि है